নমস্কাৰ, মই বিক্ৰম। ধৰি লওক আপুনি হাবিৰ মাজত কেতিয়াবা গ'ল অথবা সাগৰৰ মাজলৈ গ'ল, ঘপককৈ আপুনি বাটটো হেৰাই থাকিলে। যেতিয়া আপুনি বাটটো হেৰাব, আপুনি কি কৰিব? গুগল মেপ কামত নাহিব। আপুনি কি উলিয়াব? কম্পাছ উলিয়াব। কম্পাছটো উলিয়াই আপুনি কি নিৰ্ণয় কৰিব? দিশটো নিৰ্ণয় কৰিব যে মই এফালে নৰ্থৰ ফালে যাব লাগে নে চাউথৰ ফালে যাব লাগে, পূব ফালে যাব লাগে, পশ্চিম ফালে যাব লাগে। কম্পাছে কি কৰে? আমাক দিশ নিৰ্ণয় কৰে। কিন্তু এতিয়া ডিজিটেল নোহোৱাৰ আগত কিছু বছৰ বোলে পাছলৈ গুচি গ'লোঁ আমি। তেতিয়া কি কৰিছিলে? সিহঁতে এডাল যন্ত্ৰ লৈ আছিলে, দিগদৰ্শন যন্ত্ৰ বুলি কয়। যোনটো যন্ত্ৰই যিকোনো এটা দিশ নিৰ্ণয় কৰে। যিকোনো এটা দিশ মানে বিশেষকৈ নৰ্থটো নিৰ্ণয় কৰে, নৰ্থ আৰু চাউথ নিৰ্ণয় কৰে। আৰু এফালে বোলে নৰ্থ, এফালে চাউথ, তেনেহ'লে কি হ'ব? এইফালে পূব, এইফালে পশ্চিম গম পোৱা যায়। এতিয়া দিগদৰ্শন যন্ত্ৰৰ এটাত কি হয়? এডাল কাটা থাকে, যোনডালে এডাল মাৰ্ক কৰি থোৱা থাকে, আৰু সেইফালে কি নিৰ্ণয় কৰে? নৰ্থ, আৰু তাৰ টেইলডালে কি কৰে? চাউথ নিৰ্ণয় কৰে। ঠিক আছে। দিগদৰ্শন যন্ত্ৰৰ কাটা এডালে কেনেকৈনো অনবৰতে নৰ্থ ফালে ৰৈ থাকে, আৰু কেনেকৈনো যে আমাৰ পৃথিৱীখন এখন চুম্বকৰ দৰে কাম কৰে, যাৰ কাৰণে আমি দিশ নিৰ্ণয় কৰিব পাৰোঁ। তেনেহ'লে ব'লক আজি এই কথাবিলাক আমি এই ভিডিঅ'টোত আলোচনা কৰিম। দিগদৰ্শন যন্ত্ৰৰ কাটাডাল যিডাল আপোনালোকে দেখিলে যে মাৰ্ক কৰি থাকে, এটা চাইডে মাৰ্ক কৰি থোৱা থাকে, সেইডাল এডাল হৈছে দণ্ড চুম্বক। দণ্ড চুম্বক কি হয়? দণ্ড চুম্বক এটুকুৰা চুম্বক হয়, যোনটোডাল এনেকুৱা এডাল দণ্ডৰ নিচিনা, আৰু যাৰ দুটা মেৰু থাকে, এটা হৈছে নৰ্থ, এটা হৈছে চাউথ। ঠিক আছে। এতিয়া যেতিয়া দুডাল দণ্ড চুম্বক, ইয়াত এডাল দণ্ড চুম্বক, ইয়াত এডাল দণ্ড চুম্বক, বা এডাল যেতিয়া দুডাল দণ্ড চুম্বক থাকে, ইয়াৰ যদি নৰ্থ এইফালে থাকে, ইয়াৰ যদি চাউথ এইফালে থাকে, সদায় এডাল চুম্বকৰ দুটা মেৰু থাকিব। ইয়াৰ আধালৈকে নৰ্থ, ইয়াৰ এটুকুৰা চাউথ। ঠিক আছে। আন এটুকুৰা দণ্ড চুম্বক, এইফালে যদি নৰ্থ কৈছিলোঁ, এইফালে যদি চাউথ হয়, আৰু এইফালে যদি নৰ্থ হয়, এতিয়া বিপৰীত মেৰু হৈছে, ইয়াৰ নৰ্থ আছে, ইয়াৰ চাউথ আছে, তেতিয়া কি কৰিব? এট্ৰেক্ট কৰিব। ইমানটোলৈকে জানে। আৰু যদি মই এইটো এনেকৈ পাল্টি কৰি দিওঁ, এইফালে বোলে এতিয়া মই নৰ্থ আহি গ'ল, এইফালে নৰ্থ আহি গ'ল, এইফালে চাউথ, তেতিয়া ওচৰলৈ যেতিয়া আনো, সিহঁতে কি কৰিব? ৰিপেল কৰিব, অৰ্থাৎ বিকৰ্ষণ কৰিব। ঠিক আছে। দিগদৰ্শন যন্ত্ৰৰ কাটা এডালত দণ্ড চুম্বক থাকে, আৰু পৃথিৱীখন, আমাৰ যিখন পৃথিৱী, এই পৃথিৱীখন এডাল চুম্বকৰ দৰে কাম কৰে, যাৰ যদি চুম্বকৰ দৰে কাম কৰে, যাৰ দুটা মেৰু থাকিব, এটা হৈছে নৰ্থ, এটা হৈছে চাউথ। এতিয়া দিগদৰ্শন যন্ত্ৰ এটাৰ যেতিয়া যোনফালে কাটাডাল পৰি থাকিব, বোলে এইফালে বোলে নৰ্থ হৈ আছে, তেনেহ'লে পৃথিৱীৰ সেইফালে কি হৈ থাকিব? চাউথ। আৰু তলফালে যদি ইটো চাইডে যদি আমাক চাউথ নিৰ্ণয় কৰি আছে, তেনেহ'লে সেই পৃথিৱীখনৰ কি হৈ থাকিব? সেইফালে নৰ্থ হৈ থাকিব। যাৰ কাৰণে পৃথিৱীখনৰ এইফালে বোলে নৰ্থ আছে, এইফালে বোলে চাউথ আছে, তেনেহ'লে আমাৰ দিগদৰ্শন যন্ত্ৰ এটাই কি নিৰ্ণয় কৰিব? এইফালে নৰ্থ, এইফালে চাউথ। আৰু এইফালে বোলে চাউথ হৈ আছে, এইফালে নৰ্থ হৈ আছে, তেনেহ'লে আমাৰ দিগদৰ্শন যন্ত্ৰ এটাই কি কৰি থাকিব? এইফালে নৰ্থ বুলি ক'ব, এইফালে চাউথ। যিহেতু বিপৰীত মেৰু এনেকৈ এট্ৰেক্ট হৈ থাকিব, আৰু এনেকৈ চবফালে বস্তুটো এতিয়া নৰ্থ চাউথ এনেকৈ আমি নিৰ্ণয় কৰি থাকে। এতিয়া কথাটো হ'ল, পৃথিৱী এখনে কেনেকৈ এডাল চুম্বকৰ দৰে কাম কৰে? পৃথিৱীখনৰ এডাল যে চুম্বকৰ দৰে কাম কৰে, কেনেকৈ চুম্বকৰ দৰে কাম কৰে, আজি ইয়াৰ বিষয়ে আলোচনা কৰিম। ব'লক। এতিয়া আমি বুজিম পৃথিৱী এখন যে ঘূৰণীয়া পৃথিৱীখন কেনেকৈ চুম্বকৰ দৰে কাম কৰে। কাৰণে আমি বুজিব লাগিব যে চুম্বক কেনেকুৱা ধৰণৰ। চুম্বক দুই ধৰণৰ আছে। এটুকুৰা হৈছে দণ্ড চুম্বক, যি প্ৰকৃতিত পোৱা যায়, আৰু আনটুকুৰা হৈছে কৃত্ৰিম চুম্বক, যোনটুকুৰা আমি নিজেই কৃত্ৰিম বনাব পাৰোঁ। কেনেকৈ চাওক, যেতিয়া তাঁৰ এডাল তাঁৰ বোলে বিদ্যুৎ পৰিবাহী তাঁৰ এডাল, ইয়াৰ মাজেদি যেতিয়া বিদ্যুৎ প্ৰবাহ হ'ব, ইলেক্ট্ৰিচিটি যেতিয়া ফ্ল' কৰিব, তেতিয়া এই তাঁৰডালৰ চাৰিওকাষে কি হয়? বিদ্যুৎ চুম্বক ক্ষেত্ৰ উৎপন্ন হয়, আৰু এই তাঁৰডালে কি কৰে? এডাল চুম্বকৰ দৰে কাম কৰে। ঠিক আছে। এইটো বিষয়ে অলপ আমি গম পাইছোঁ। এতিয়া কথাটো হ'ল, আপোনালোকে এইটো মনত থাকক, যেতিয়া তাঁৰ এডালৰ মাজেদি বিদ্যুৎ প্ৰবাহ হ'ব, বিদ্যুৎ প্ৰবাহ হ'লে মানে তাঁৰডালে কি কৰিব? চুম্বকৰ দৰে কাম কৰিব। ঠিক আছে। এতিয়া বিদ্যুৎ প্ৰবাহ হৈছে মানে ইয়াত কি গৈছে? বিদ্যুৎ প্ৰবাহ হৈছে মানে ইয়াত কি গৈছে? ইলেক্ট্ৰনবিলাক এঠাইৰ পৰা আন ঠাইলৈ গৈ আছে। এনেকৈ
যেতিয়া ইলেক্ট্ৰিক চাৰ্কিট এটাত ধৰি লওক বোলে আপুনি বেটেৰী এটাত আমি যেতিয়া চাৰ্কিট এটা লাইট এডাল জ্বলাওঁ তেতিয়া প্লাছৰ পৰা ইলেক্ট্ৰনবিলাক আহি আহি এনেকৈ গৈ থাকিব যেতিয়া সেই ইলেক্ট্ৰনবিলাক গৈ খতম হৈ যাব তেতিয়া কি হ'ব আৰু বেটেৰীটোত চাৰ্জ নাইকিয়া হ'ব বুলি কওঁ আমি ঠিক তেনেদৰে যেতিয়া তাঁৰ এডালৰ মাজেদি বিদ্যুৎ প্ৰবাহ হ'ব তাৰ মাজেদি কি যাব ইলেক্ট্ৰনবিলাক যাব এই ইলেক্ট্ৰনবিলাক এঠাইৰ পৰা আনঠাইলৈ যাব এতিয়া আমি গম পালোঁ যে দুটা এতিয়া আমি কি বুজিছোঁ যেতিয়া ইলেক্ট্ৰন পাছ হয় কাৰেণ্ট হ'ব মানে বিদ্যুৎ প্ৰবাহ হ'ব আৰু যেতিয়া বিদ্যুৎ প্ৰবাহ হ'ব তাৰ মাজত কি হ'ব এইটো চুম্বক ক্ষেত্ৰ উৎপন্ন হ'ব ইয়ালৈকে ঠিক আছে এতিয়া চাওঁ আমি পৃথিৱীখনৰ ভিতৰত কি আছে পৃথিৱীখনৰ ভিতৰত তিনি ভাগ আছে প্ৰথমতে আমি ক্ৰাছ বুলি কয় তাৰপিছত মেণ্টেল বুলি কয় তাৰপিছত কোৰ আহে এতিয়া ওপৰ দুটা পাৰ্ট বাদ দিয়ক কোৰটো চাওঁ কোৰটোত কি আছে দুটা পাৰ্ট আছে এটা ইনাৰ কোৰ আৰু আউটাৰ হৈছে আউটাৰ কোৰ আউটাৰ মানে ওপৰ পাৰ্টটো আৰু সেই কোৰটো দুটা ভাগ কৰি থৈছে এতিয়া আউটাৰ কোৰটো কি থাকে জুলীয়া থাকে জুলীয়া মানে কি ভিতৰ ভাগটো মানে বহুত গৰম হোৱাৰ কাৰণে ইয়াৰ বাহিৰত যিখিনি মেটেল আছে মেটেল হওক কিবা কিবি বেলেগ কিছুমান আইনীয় দ্ৰব্য আছে এইবিলাক যদি বেছি গৰম হোৱাৰ কাৰণে সেইবিলাক কি হয় জুলীয়া অৱস্থাত থাকে জুলীয়া অৱস্থাত হৈ গ'ল এই বেছি হিট ইমানেই হিট আৰু তলত আমি যিমান তললৈ গৈ থাকোঁ সিমান তাপ বাঢ়ি গৈ থাকিম আৰু ভিতৰতো একেবাৰে একদম চেণ্টাৰটোৰ ওচৰত কিমান গৰম হ'ব সিমান গৰম হোৱা হেতুকে তাত যোনখিনি মেটেলবিলাক পোৱা যায় মেটেল বিশেষকৈ দুই ধৰণৰ পোৱা যায় নিকেল আৰু আইৰণ এতিয়া ইয়াত যিহেতু গলীয় অৱস্থাত আছে তাত এতিয়া চাওক এই আইৰণৰ যোনবিলাক গলীয় অৱস্থাত থাকে আইৰণবিলাকৰ তাৰ ইলেক্ট্ৰনবিলাক ঘূৰি পকি থাকে আৰু যেতিয়া আমি গম পালোঁ যে ইলেক্ট্ৰনবিলাক ঘূৰি থাকে এনেকৈ ঘূৰি থাকিব তেনেহ'লে সেইটো এনেকুৱা কি দৰে কাম কৰিব বিদ্যুৎ বা কাৰেণ্টৰ দৰে কাম কৰিব বিদ্যুতৰ দৰে কাম কৰিব ইলেক্ট্ৰিচিটিৰ দৰে কাম কৰিব যেতিয়া ইলেক্ট্ৰিচিটিৰ দৰে কাম কৰিব তাত কি হ'ব চুম্বক ক্ষেত্ৰ উৎপন্ন হ'ব সেইকাৰণে আমাৰ পৃথিৱীখনো এটুকুৰা চুম্বকৰ দৰে কাম কৰে পৃথিৱীখনৰ চুম্বকৰ দৰে কাম কৰে আৰু পৃথিৱীখনৰ চুম্বকটোকা এতিয়া তেনেহ'লে পৃথিৱী যদি চুম্বকটোকা এটুকুৰা চুম্বক হয় যদি পৃথিৱীখন বোলে এটুকুৰা যদি চুম্বক হয় তেনেহ'লে তাৰ নৰ্থ কোনফালে থাকিব নৰ্থ থাকিব আমাৰ যোনফালে আমি এতিয়া দিগদৰ্শন যন্ত্ৰটো যোনফালে নৰ্থ কৰি আছে পৃথিৱীখনৰ সেইফালে কি হৈ থাকিব চাউথ মুভ কৰি থাকিব আৰু তলৰ ফালে কি হৈ থাকিব ধৰি লওক যোনফালে এফালে নৰ্থ মুভ কৰি আছিলে ইটো চাইডে চাউথ আছিলে কিন্তু পৃথিৱীৰ সেইফালে কি হ'ব নৰ্থ হ'ব এতিয়া বুজিলে যে আমাৰ পৃথিৱীৰ ওপৰফালে যোনটো আমি নৰ্থ বুলি কওঁ সেইফালে পৃথিৱীৰ চুম্বকৰ চাউথ আছে আৰু তলৰ ফালে কি আছে নৰ্থ আছে যাৰ কাৰণে আমাৰ দিগদৰ্শন যন্ত্ৰবিলাকে সদায় চাউথৰ ফালে মুভ কৰি থাকে আৰু সেইটো আমাৰ কি হয় নৰ্থ বুলি ধৰা হয় আৰু তলৰ ফালে চাউথ বুলি ধৰা হয় এফালে পূব এফালে পশ্চিম এনেকৈ বুলি ধৰা হয় বুজিলে বুজাবলৈ চেষ্টা কৰিলোঁ আজিলৈ ইমানে ধন্যবাদ